নালাগে তুমি কথা কথা তুমি মন গৈ খালা বাবুনে খানা খায়া মেরে বাবুনে থামা খায়া মানে সব কথা ভিডিও সিডিও করার মনে নজাও তুই মুটে বললো নাকি আর এ রহা नहीं जाता স্যার হ্যাঁ হ'ব দে প্ৰেম ক্যামেরা অন আছে ক্যামেরা আছে তো হয়তো হক মই বলতে ক্যামেরাম্যান হরে না হয়তো আমার লোকাল লগছো তো আজি তাৰমানে কি হৈছে আমাৰ বাজেট বাছি তাৰমানে কিমান আৰু গৰিবৰ জিন্দগী থাকিম আৰু পইচা হৈছে আৰু টেনচন নাই আৰু মানে আমি সোফাৰ লৈ লৈছো বেকগ্ৰাউণ্ড স্যাৰ হ'ব দে কালি দিলে আকে জেগাতে যাব লাগিব বেছি ক'ব নাই তো হয়তো হক আজি আমি এটা এনেকুৱা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম তাৰমানে এটা তাৰমানে ভাইৰেল টপিক কিন্তু তহঁতে যোনটো ভাবিছা সেইটো নহয় কৰিশ্মাক বাদ দিয়া অসমত আৰু বহুত ভাইৰেল টপিক আছে জানে ধৰিলেও আমাৰ ডিজিটেল মিডিয়া তো আজি তাৰমানে আমাৰ অলপ টপিকটো এনেকৈ প্ৰেমৰ ওপৰত থকা যায় আছে তো আগফালে আমি মাঝে মাথা নেক্সট লেভেলৰ প্ৰেমিক যোনি প্ৰেমৰ নামত ফুল এনজয় কৰিছে আৰু 2 নম্বৰটো হ'ব ছিংগল বয় যোনি কয় ছিংগল লাইফ ইজ বেষ্ট লাইফ সেনেকৈ কৈ নিজকে সান্তনা দি আছে কাৰণ সি জানে তাৰ একো নহয় বানবান আনছে আৰু তো লৈ পেলাই কি আৰু প্ৰেম কৰিব তো জোচোন চাওঁ ভিডিঅ'টো কি কয় তো হয়তো হওক আমাৰ মাজত এতিয়া উপস্থিত হৈছে তাৰমানে কি একদম নেক্সট লেভেলৰ মিংগল আশিকৰ অসমীয়া শব্দটো মই নাজানো তো হেনে কথা এতিয়া আমি তাক মাতো তো আমাৰ কি বুলি কয় না কি বিয়া পা কালি চাম আজি নগদ বুইছা কি এইটো ক'বা নহ'ব আৰু তো আমি এইগিলা পাতিলো তো তুমি আমাৰ দৰ্শকক কিবা ক'বা নেকি অলপমান ক'বাচোন তোমাৰ কথাটো অলপ টাইম ৰ'বাচোন মই অলপ দেৰিকৈ কৰি চিন্তা কৰিব না নালাগে কথা ক'বা তুমি মন নিদিবা তোমাৰ মন নিদিবা তো আমি এইগিলা পাতিলো দৰ্শক তোৰ মানে কি অলপমান সেই হৈ গৈছে তাৰমানে আৰু কি ক'ম আৰু ইয়াক তোৰ বাদে দিলো আৰু ইয়াক কথা পাতি লাভ নাই ইয়াৰ এনেকৈ ৰাখো চাব চিন্তা হাঁহি তো শিলা বাদ দিলো আমি এতিয়া আমি ছিংগল বয় মাতিম তো ছিংগল বয় তুমি কিন্তু নামো দি ছিংগল বাকী আৰু কামগিলাখান অলপমান এনে তো দেখা তকো কি কবি খুঁজছা তই ছিংগল লাইফৰ ওপৰত নহয় মানে মোক এটাই যে মোক মাতছি আপুনি অ। বেজ্জতি কৰা হ'ব নাই মোক বেজতি ন মই এনেকুৱা মিংগল থকা মই দেখা পাই আছি আগৰ ফোনে কথা পাতি আছো নাচিছি লাগি আছে নেকি লাইনত আছে তো আচ্ছা তো সেনেকুৱা কথা তো দৰ্শক এতিয়া তাৰমানে কেনে আনিছে এই কথাটো আমি আজি বেছি কাজিয়া পেচাল নকৰোঁ মূল্য দিওঁ মোৰ ক'ব লগা অকণমান তো এতিয়া আমি পোনপটীয়াভাৱে আমি ছিংগল লাইফৰ কথাটো আমি জানিব বিচাৰিম যে কেনে কথা বতৰা কি বন্ধু এইটো ফাৰ্ষ্টতে কৈছোঁ ছিংগল লাইফৰ ওপৰত কি ক'ব ইচ্ছা ক'বা গেলি বহুত জ্বালা হয় মই বাপেদি যাই যাওঁ জ্বালা মানে আঞ্জাত দিয়া জ্বালাটো নাই আমি যাওঁ জ্বালা তই বুজি নাপাবি মই ছিংগলে ইয়াৰ দৰে নহয় শুনেংকে হাতত থকা কাণত থকা মই কি ক'ম আৰু জ্বালা আৰু বাটেদি মই যাবা নোৱাৰো। নোৱাৰো চবেই নিব্বা নিব্বিকেইটা মই দেখা পাওঁ মাথা টিং টিঙি যায় কি কবি দুখৰ জ্বালা দিয়ে দুখ লাগে মোৰ কিন্তু মই সান্তনা দিওঁ ছিংগল লাইফ ইজ বেষ্ট লাইফ হেংকি আছিলে আজি কাৰণ বান্দা ৰান্ধে আৰু লৈ পেলাই তাত চেভ হেৰি কি কৰিবি गजब बेइज्जती है নিজৰ সান্তনাই দিব লাগিব মই বান্দানিও থাকবে আৰু ক'ৰবাত সেইটো আনে তো তুমি কোৱা মানে ৰিলেশ্যনশ্বিপত থাকি মানে কেনে লাগে না এর দৌড় আমি ঢুকি না আমার বিন্দাস আর সোয়াগ আছে এটা সোৱাগ আছে এনে ভাল লাগে আৰু মানে কিবা লাগে আৰু নাকি তো এতিয়া আমাক তাৰমানে কি ৰিলেশ্যনশ্বিপত তাৰমানে যোনটো আমেজটো আছে তাৰমানে যোনটো আছে আৰু কিবা এটা সেই বস্তুটোৰ কথা কি ক'লা এতিয়া তই কওঁ ইয়াৰ কথাটো তাৰমানে শুনি তোৰ কেনে লাগিল কি কথা কি বাৰ্তা তোৰ মন্তব্যটো দি চাহ নকৰিলা কি ক'ম মানে ভাষা নাই আৰু আগতে বহুত দুখ লাগিছিল এতিয়া আৰু দুখ লাগিছে কথা কি ক'ম ই যেনেকে কৈছে মোৰ মন যায় নহয় এটা কথা এনে তই কেতিয়াবা মানে মিংগল হৈছিলি মানে ছোৱালীৰ প্ৰেমত পৰিছিলি প্ৰেমত মই বস্তু গৈছে আৰু প্ৰায় 500-600 কিলোমিটাৰ দূৰত আমাৰ ঘৰৰ পাই মই আপিটোক ভাল পাইছিলোঁ বহুত তুমি ইমান দূৰ কিয় ঘৰৰ ওচৰতে নাছিল নেকি আকৌ নাই তাৰমানে সেইটো আপিটোক যে মোৰ সেই হৈ গৈছিল ফিদা হৈ গৈছিলোঁ মই কিন্তু কি কবি তই এইটো কলি চা বান্দা আনছে আৰু সেইটো হয় কিন্তু তাতে একচেপ্ট নকৰিলে চাই ইমান দূৰ মানে মই চালোঁ আৰু হ'ব বুলি ভাবিছিলোঁ কিন্তু নাই একচেপ্ট নকৰিলে
আচ্ছা আচ্ছা কি করবি আর আচ্ছা ঠিকে আছে দুখ লাগছে মোৰ দুখ মই কেনেকে কমেডি ভিডিও বনাইছে যে এটা এটা দুখৰ ভিডিও বনোৱা নাই স্যার মোৰ ইয়াৰ পাক উঠি আছে স্যার মই কেনেকে তো এতিয়া তাৰমানে কথাটো কি আছে ই প্ৰেমত আছে ইয়াৰ গুণ্ডগুলটো নাই সেইকাৰণে হাজে তোৰ কথাটো মোৰো মন যায় ৰাতিপুৱা সন্ধিয়া মোৰো ভাত খালা বাবুনে খানা খায়া মেৰে বাবুনে খানা খায়া মোৰো সন্ধিয়া মন খায়া নাই কপালে কবালে আৰু আৰু কি অ যাই এতে কি হয় মই কমেডি ভিডিও বনাই আছো লাজনা কমেডি ভিডিও বনাই আছো হি আহি পেলাই হেৰি কৰে ই এসে কথা পাতা হি চিং দুখ তার দুখ নুগুছে বান্দার আনছে রাতলৈ জন্ম পাইছে হি স্যার আহ আপনি ভালে আছে কিন্তু মই বেলেগ মানে আবি ইয়াই কি করবো ভাই স্যার ই বাপু ফোন তাৰ নুনু হি যাই বলো এতিয়া এনেকুৱা ভিডিও বনবা নৰা পাতিলো মোৰে ফিল আহি গৈছে চাল কি করবি ভাই হয় দেখছো কথাটো সিঙ্গেল লাইফটা আৰু খং হাইগাছে থাকা ন খং উঠি গৈছে পুরো গরম হয়েছে স্যার হা আছে আজি তো দর্শক আজি আমি ইয়াতে সমাপ্ত করলো আমার টক শোটো তো আজি দেখালো আমি এটা রোমান্টিক আর একটা আনরোমান্টিক মানুষ তাৰমানে কেনে আনিছে একটা সিঙ্গল বয় আর একটা আছে মিঙ্গল বয় স্যার কথা এটা কনে কি ভিডিওটো আজি বেশি ভালো হয় না কিন্তু কিলে মানে লোডাঙ্কা টক শো করবে নরি এটা লো আজি যাই থাকো মই কি স্যার ফোন হয় আপনার না সিএম স্যার ও নো যাইছো এ নাই অলপমান ফুটবে যা যা যাইছো গাইস কি কবি ভাই মই হরেনি সিঙ্গেল আছো চাগে হেই